হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালনে আপোনালোকৰ? আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এখন তেল পিঠাৰ ৰেচিপিটো বনাবৰ বাবে মই লৈছোঁ প্ৰায় 3 কাপমান পিঠাগুড়ি আৰু ইয়াত দিম মই কালজিৰা কেইটামান, বেকিং পাউডাৰ আধা চামুচ আৰু নামমাত্ৰ নিমখ। মিঠাইখিনি সৰু সৰুকৈ কাটি লৈছোঁ আৰু পেনটোত অলপ পানী দিছোঁ। এতিয়া মই মিঠাইখিনি উতলাম আৰু যেতিয়ালৈ গুড় মিঠাইখিনি ভাঙি মিহলি হৈ নাযায় তেতিয়ালৈ মই ইয়াক উতলাই থাকিম। মিঠাইখিনি এনেদৰে গলাই লৈছোঁ আৰু এইখিনি সম্পূৰ্ণৰূপে মই ঠাণ্ডা কৰি লৈছোঁ। আৰু এতিয়া মই পিঠাগুড়িখিনিত লাহে লাহে এই মিঠাই পানীখিনি দি আৰু পিঠাগুড়িখিনি 1 ঘণ্টামানৰ কাৰণে ঢাকনিখন মাৰি থৈ দিব। আৰু 1 ঘণ্টা পাছত এয়া পিঠাগুড়িখিনি ভালদৰে আকৌ এবাৰ মিহলাই ল'ব আৰু এতিয়া বনাবলৈ আৰম্ভ কৰিব। কেৰাহীখন গেছত উঠাই দিছোঁ আৰু গৰম হ'লে ইয়াত মই দিম ৰিফাইন তেল। আপুনি ইচ্ছা কৰিলে মিঠাতেলো দিব পাৰে, মই ৰিফাইন তেল দিছোঁ। তেলখিনি গৰম হৈছে আৰু এতিয়া মই ইয়াত দিম পিঠাগুড়ি। নিজে নিজে পিঠাখন ধুনীয়াকৈ উঠি আহিব, আপুনি লাৰিব নালাগে। আৰু বৰ ধুনীয়াকৈ ফুলিও যায়। আৰু এনেদৰে আপুনি পিঠাবোৰ ভাজি ল'ব। আৰু এয়া হৈ গ'ল আমাৰ তেল পিঠাৰ ৰেচিপি তৈয়াৰ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইমান পৰি ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈ থাকিল বহুত বহুত ধন্যবাদ। তেনেহ'লে আজিলৈ আছিল ভিডিঅ'টি নমস্কাৰ।